এয়া বুট ভাজি আনিলোঁ এনেকৈ ঠাণ্ডা দিনত ধুনীয়াকৈ পিঁয়াজ জলকীয়া আৰু ধনিয়া এই মছলা চছলা দি এনেকৈ বুট ভাজি খাই খুব ভাল লাগে। গৰম গৰম ভাত লগত আছে আমাৰ বেঙেনা ফ্ৰাই, এয়া আছে আমাৰ বুটৰ ভাজি আৰু অলপমান নিমখটো নোলাই দেখোন, ঔটেঙা দালি টেষ্টি। এয়া হ'ল আমাৰ ঔটেঙা দালি, এয়া হ'ল বুটৰ ভাজি, এয়া হ'ল বেঙেনা ফ্ৰাই, তাৰপিছত এয়া হ'ল এয়া কি বাৰু পকৰি, এইটো হৈছে আমাৰ বেচন পকৰি। এনেকৈ এসাঁজ নিৰামিষ ভাত খাবলৈ পালে ঠাণ্ডা দিনত আৰু কি লাগে। লগতে আমাৰ ইয়াত আছে এইটো খাই মই খুব ভাল পাওঁ, ঔটেঙা। এতিয়া আমাৰ খাই দিয়া গুড়া, টেষ্টি নে? ইয়াৰ লগতে আমাৰ আছে নগা জলকীয়া আচাৰ। ৱাও, তেলটো দিয়া, ইমান জলকীয়া নাখাওঁ মই, তেলটো দিলেই হ'ল, তেলটোতে জ্বলা আছে।